हेलो ভিউয়ার্স আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু সকলোৰে কিবাত মই আছো বিন্দাস এইবাৰ অগষ্টমীৰ দিনা আমাৰ পৰা কিছু দূৰত থকা দলকুমা বুধুচৰত ব্ৰহ্মপুত্ৰ নদীৰ ঘাটলৈ গৈছিল আমাৰ ওচৰৰ জেঠাৰ অস্থিলৈ হেয়াই আৰু এই লং ভ্লগটোৰ যোগেৰে তাৰে কেইটামান ক্লিপ আপোনালোকৰ মাজলৈ আগবঢ়াইছো আশা কৰিছো ভিডিঅটো শেষলৈকে চাব দয়া আমি গৈ পাই পিলপিলিৰ পৰা নমাৰ পাছত কেমেৰা অন কৰাৰ অৱস্থা আছে মানে ৰডতে একদম মোবাইলৰ ফালে চাবই পৰা নাই এনেদৰে ভিডিঅটো কৰিব লাগে কৰিছো আৰু ইয়া দেখিছে নহয় তাত বহুত মানুহ আছিল যেহেতু বহুত দূৰ দূৰণিৰ পৰা অস্থিলৈ মানুহ আহে তাত আৰু এনেদৰে ইয়াত পূজা চলি আছিল এয়া পূজা হোৱাৰ পাছত পিণ্ড দিয়া হয় তাৰ পাছতে অস্থি দিয়া হয় নেকি এইবোৰ বহুত নিয়ম ইমান বেছি নাজানো যিখিনি দেখি আছো এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু আৰু হেৰিনা ইমানে ৰদ দিছিল মানে কি কম আমি দুজনী এনেদৰে থিয় হৈ ছাতা ধৰি আছো আৰু জোনে যি পাইছে মানে বহি আছে যদি মূৰত কাপলৈ বহি আছে গৰমো বহুত দিছিল আৰু লগতে ৰদটো বেয়াকৈ ওলাইছিল আৰু পূজা হৈ শেষ হোৱাৰ পাছত পিণ্ড দি অস্থি অতাই অহাৰ পাছতে আমিও আহি গলো নদীৰ পানী মূৰত লবলৈ আৰু এয়া নদীত এনেদৰে বহুত মানুহ গা ধুই আছিল অষ্টমীৰ দিনা হেনো এনেদৰে নদীত গা ধুলে গংগাত গা ধোৱা সমান বুলিয়ে কোৱা হয় আৰু এয়া শেষত আমি দৈ চিৰা মিঠাই খালো ৰৈ যোৱা ধূপখিনি এনেদৰে নদীৰ ঘাটত জ্বলাই দি এতিয়া চাৰিওফালৰ পৰিৱেশটো এবাৰ ভালদৰে দেখুৱাই দিছো এয়া ইয়াত দোকানো আহে আৰু ৰাতি আমি পানী পুৰি দেখি ৰব নোৱাৰিলো তো খাইয়ে আৰু শেষত পানী পুৰি খাই জ্বলা ধৰিলে সেয়েহে আইচক্ৰীম এটাও খালো আৰু তাৰ পাছত ৰৈ থাকোতে আমাৰ পিপিৰো আহি পালে আমিও পিপিত উঠি ললো আৰু ঘৰলৈকে চাবলৈ ওলালো যিমানখিনি পাৰো সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছো বাকি আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব ভাল পালে লাইক কৰিব আৰু নতুন গ্ৰাহকসকলে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেলটো বজাই থৈ যাব আজিলৈ আহিছো বাই বাই ভিউয়াৰ্স